নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আজি ওলালো মই বজাৰলৈ বুলি বস্তু কেইটামান আনিব লগা আছে। চব্জি লৈছোঁ এনে, তাৰপিছত লগতে মাছ অলপ লৈ যাওঁ। বছৰৰ শেষৰটো দিন কিবা এটা খাওঁ বুলি ভাবিলোঁ। এনে মাছ চাছ ল'লোঁ, বস্তু চস্তু লৈ ঘৰলৈ বুলি উভতিলোঁ। ঘৰলৈ আহি হ'ল নহয় কথা, কেম্পাছৰ মানুহখিনি বোলে একেলগে খানা খায়। লগ দিয়ক বুলি সকলোৱে মিলি কাম কৰাত আৰম্ভ কৰিলোঁ। এনে বনি আছে মাংস আৰু লগতে বনি আছে মাছ। সকলোৱেতো মাছ নাখায়, কিছুমানে মাংস নাখায়, সেয়ে বেলেগ বেলেগকৈ। এইপিনে পূৰা ৰেডি হৈ গ'ল। শাক ভাত চব ৰেডি হোৱাৰ পিছত খাবলৈ ল'লোঁ। খাই পেলাই আমাৰ দাদা গান গাই আছে আৰু খাই উঠাৰ পিছত দেই এইফালে আকৌ নাচাত আৰম্ভ কৰিলে নহয়। নাচিব লাগিব নহয় জানো। আজি ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। লগতে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আজিলৈ আহিছোঁ, লগ পাম সকলোকে নেক্সট এটি ভিডিঅ'।